পৰা আমি পোনপ্ৰথমতে আপোনালোকক সকলোলৈকে আজি এই প্ৰেছ বিবৃতিখনত বা প্ৰেছ কনফাৰেন্সত আপোনালোকে উপস্থিত থকাৰ বাবে পোনপ্ৰথমতে 2024 নৱবৰ্ষৰ শুভেচ্ছা আৰু ইতিমধ্যে ভোগালী বিহুৰ শুভেচ্ছাৰে আপোনালোকক সকলোলৈকে পাই আমি আমাৰ ফালৰ পৰা প্ৰথমতে গাৰ্ডক নমস্কাৰ জনাইছোঁ। আজি এই প্ৰেছ বিবৃতিখনত আমি উল্লেখ কৰিছোঁ যে বেলেগ বিষয়ৰ ওপৰত নহয়, ইয়াত কাৰ্বি আংলঙৰ যিটো জ্বলন্ত সমস্যা, সুদীৰ্ঘ ৩৭ বছৰে যিখিনি ৰাইজৰ সমস্যা, এই সমস্যাৰ আজিলৈকে সমাধান নহ'ল। এই মূল বিষয়টো হৈছে আৰ্টিকল 244A তথা ভাৰত সংবিধানত 244 অনুচ্ছেদৰ মতে কাৰ্বি আংলং আৰু ডিমা হাছাও দুয়োখন পাৰ্বত্য অঞ্চলৰ বাবে এখন স্বায়ত্তশাসিত ৰাজ্য গঠন কৰিব পাৰে। এই বিষয়ে মূল বিষয়টো হৈছে 25 ছেপ্টেম্বৰ 1969 চনত এতিয়া প্ৰয়াত প্ৰধানমন্ত্ৰী মিছেছ ইন্দিৰা গান্ধী আছিল। তেখেতৰ প্ৰধানমন্ত্ৰীত্বত মেঘালয়ে যেতিয়া খাচী হিলছ, জয়ন্তীয়া হিলছ আৰু গাৰো হিলছ তিনিওখন অট'নমাছ কাউন্সিলক এখন স্বায়ত্তশাসিত ৰাজ্য গঠন কৰায়। তেওঁলোকক গঠন কৰাৰ পিছত পুনৰ 6ষ্ঠ অনুসূচিত অনুযায়ী কাৰ্বি আংলং, বৰ্তমান কাৰ্বি আংলং আৰু বৰ্তমান ডিমা হাছাও দুয়োখন পাৰ্বত্য অঞ্চলতহে খালি এই অনুচ্ছেদৰ অংশটো থাকিল। গতিকে আজি তেওঁলোকে নিবিচাৰিব পাৰে, সদূৰ ভৱিষ্যত তেওঁলোকে তেওঁলোকৰ লিডাৰবিলাক বিচাৰিব। তাৰ কাৰণেহে এই অনুচ্ছেদটো ৰখা হৈছে। গতিকে আজি আমাৰ বাবে সৌভাগ্য, ভাৰত জোড়ো যাত্ৰা, ন্যায় যাত্ৰাত আমাৰ প্ৰেমৰ দোকান খোলাৰ কথা লৈ মণিপুৰৰ পৰা আৰম্ভ কৰি নাগালেণ্ড আৰু অসমত সোমাই আকৌ অৰুণাচলৰ পৰা ঘূৰি আহি গোটেই অসমখনত তেখেতে ভাৰত জোড়ো প্ৰগ্ৰেমটো গৈছে। তাৰপিছতে মেঘালয়ত গৈ পেলাই আকৌ 23 তাৰিখৰ পৰা তেখেত গুৱাহাটীলৈকে ৰাওনা কৰি কংগ্ৰেছ যুৱৰাজ তথা লোকসভা সাংসদ ৰাহুল গান্ধী তেখেতক লগ ধৰাৰ কাৰণে আজি কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাও সকলো দল সংগঠনক তেখেতে বৰদোৱাতে লগ ধৰাৰ কথা আছিলে আৰু বৰদোৱা ধামত তেখেতে দৰ্শন কৰাৰ কথা। কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি বিজেপি চৰকাৰ, তেওঁলোকৰ যিটো অত্যাচাৰী মনোভাৱেৰে তেখেতক
সেই ধামতো আনকি যাব দিয়া নাই। আৰু গোটেই অসমত যিটো তেখেতৰ যাত্ৰা বিভিন্ন বাধা পথালিৰে বিভিন্ন সময়ত ধমকি দাবী ধমকিৰে মাৰ ধৰ কৰি আনকি অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ দেৱকো আনকি বিজেপি কৰ্মীসকলে বজৰং দল বুলি নাম দি পেলাই বিজেপিৰ ফ্লেগ লৈ তেখেতক আনকি নাকত ঘোচা দি তেখেতৰ তেজেৰে ৰাঙলী কৰিছে। ঠিক সেইধৰণে আহি 22 তাৰিখে ৰাহুল গান্ধী ডাঙৰীয়াক কোনো ধৰণৰ ৰাইজক সাক্ষাৎ কৰিব দিয়া নাই। আনকি ধামতো যাব বিচাৰিছে, ধামতো যাব দিয়া নাই। য'ত নেকি আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত তেখেতে দৰ্শন কৰিবলৈ যোৱাৰ কথা আছিলে। এই যি ভাৰত জোৰৰ যাত্ৰাটো ন্যায় যাত্ৰাখনত তাতো বাধা দিছে, যাৰ ফলত নেকি তেখেতে ধৰ্ণা দিব লগা হৈছে। আৰু তাৰ পৰা গৈ পেলাই তেখেতক বিভিন্ন ঠাইত ৰাইজে পদূলিয়ে গোটেই ৰাস্তাই ৰাস্তাই অগণন হাজাৰ হাজাৰ ৰাইজ তেখেতক লগ কৰিবৰ কাৰণে ইমান ইচ্ছুক আছিলে, কিন্তু ক'তো ৰাখিব দিয়া নাই ল এণ্ড অৰ্ডাৰ। যাৰ ফলত নেকি আমাৰ গতদুৱাৰ পৰা ধামক যাব দিয়া নাই। আনকি 12 পুজৰীয়া তাতে লগ ধৰাৰ কথা আছিলে, তাত হাজাৰ হাজাৰ অগণন লোক তাত আছিলে। আৰু কাৰ্বি আংলঙৰ পৰা কংগ্ৰেছ দল আছিলে, ASDC, আমি CPIM আৰু বিভিন্ন দল সংগঠন তাত উপস্থিত আছিলে। কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, এই 3খন পাৰ্বত্য অঞ্চলৰ পৰা সেইদিনাখন আপোনালোকক লগ ধৰাৰ কথা আছে, কিন্তু কাকো লগ ধৰিব দিয়া নাই, ল এণ্ড অৰ্ডাৰে তেখেতক নামিব দিয়া নাই। চিধা গৈ পেলাই তেখেতক গোলচেপা বুলি তাতে তেখেতৰ দিনৰ আহাৰ ভোজন কৰাৰ জেগা ঠিক কৰা হৈছে। তাতে আমি CPIM লিবাৰেশ্যন হিলছ পাৰ্টি কমিটিৰ তৰফৰ পৰা আমি তালৈকে গ'লোঁ। তাত গৈ পেলাই তেখেতৰ ভোজন চোজন হোৱাৰ পিছত আমি যিটো চাৰিটাহিত ৰাইজৰ দাবী যি স্মাৰক পত্ৰ আৰু কাৰ্বি আংলঙত 1951 চনৰ পৰা যিটো সীমা নিৰ্ধাৰিত, এই বৰ্ডাৰটো ইণ্টাৰ ষ্টেট ইণ্টাৰ ডিষ্ট্ৰিক্টৰ যিখিনি বাউণ্ডৰী সুৰক্ষিত হ'ব লাগে, এই দ্বিতীয় কথাটো হ'ল সেইটো। তৃতীয় কথাটো হ'ল ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি পঢ়াৰ শৈক্ষিক পৰিৱেশ ডেইলি বদলি আছে, নিয়ম কানুনবিলাক ডেইলি বদলি আছে। আৰু যিসকল শিক্ষিত যুৱক যুৱতী চামক কোনো কৰ্মসংস্থান দিব পৰা নাই, তেওঁলোকে নামত নৰেন্দ্ৰ মোদীয়ে 2014 চনত যে বছৰি 2 কোটি টকা কৰ্মসংস্থাপন দিয়া হ'ব, কিন্তু আজি দেখিলোঁ যে 10 বছৰ উকলি যাব, আজিলৈকে কোনো যুৱক যুৱতীসকলক কৰ্মসংস্থান দিব নোৱাৰাটো পৰিতাপৰ বিষয়। আৰু চতুৰ্থটো হ'ল মহিলাসকলৰ সবলীকৰণৰ কথা সদায় কয় এই চৰকাৰে, আৰু সুৰক্ষাৰ কথা কয়। আৰু এই চৰকাৰে ওমেন ৰিজাৰ্ভ বিল আমি পাছ কৰালোঁ বুলি প্ৰশংসা কৰে, কিন্তু আজি দেখিলোঁ যে কাৰ্যকৰী কোনো ধৰণৰ সমাধান সূত্ৰ উলিওৱা নাই। আৰু অন্যহাতে আমাৰ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও ৰাইজে যিসকল খেতিয়ক ৰাইজৰ উৎপাদিত সামগ্ৰী কোনো ধৰণৰ
উচিত মূল্য MSP কোনো নিৰ্ধাৰিত কৰা নাই। বজাৰৰ সামগ্ৰীখিনি ডেইলি মানে দাম বাঢ়ি গৈ আছে, কিন্তু খেতিয়কসকলৰ যিখিনি সামগ্ৰী তেনেধৰণেই নগণ্য দামত বিক্ৰী কৰিব লগা হয়। ঠিক সেইধৰণে শ্ৰমিকসকলৰ অৱস্থাৰো একেই দুৰৱস্থা। কোনো শ্ৰমিকসকলে কাম কৰাৰ সুযোগ দিয়া নাই এই চৰকাৰে, আৰু জীয়াই থকাৰ কাৰণে আজি কৰ্মচাৰী যিসকল মধ্যবিত্ত কৰ্মচাৰীসকলেও মিডিল ক্লাছসকলেও আজি চলিব নোৱাৰা অৱস্থা হৈছে। আৰু কণ্ট্ৰেক্টৰসকলৰ যি মিডিল ক্লাছ কণ্ট্ৰেক্টৰসকল নাইকিয়া কৰি দিলে গোটেইখিনি। গতিকে আজি তেওঁলোকে একচ্ছত্ৰভাৱে আজি GSTৰ পৰা আৰম্ভ কৰি সকলোখিনি ৰাইজৰ পৰা সুষম নিষ্পেষণ কৰি আজি এই চৰকাৰ আহি গৈছে, চলি গৈ আছে। আৰু 2024 লোকসভা নিৰ্বাচনত যদি আকৌ এই যে বিজেপি চৰকাৰ যদি হয়, তেতিয়াহ'লে ৰাইজ, গোটেই ভাৰতবৰ্ষৰ ৰাইজ ভিক্ষাৰী হ'ব লাগিব। সেয়ে আজি আমি ইয়াত উল্লেখ কৰিছোঁ এই গোটেইখিনি বিষয়সমূহ। গতিকে আজি আপোনালোকৰ জৰিয়তেদি গোটেই ৰাইজক ইয়াতে আপোনালোকৰ প্ৰচাৰ মাধ্যমত লৈ যাব বুলি আমি আশা ৰাখিছোঁ। আৰু আমি আশা ৰাখিছোঁ যে সকলো ধৰ্ম নিৰ্বিশেষে সকলো আজি যিটো দেখা গৈছে যে ধৰ্মৰ নামত, সংস্কৃতিৰ নামত আৰু জাত পাতৰ নামত আজি এই যিটো বিজেপিয়ে আজি কাম কৰি আহিছে। আমাৰ কাৰ্বিৰ মাজতো কেইদিনমানৰ আগতে দলামাৰাত লক্ষীমন আশ্ৰমত ডাঙৰ এটা ৰেলী পাতিছে। আকৌ ডিফু 5 মাইলত আহি ষ্টেডিয়ামত গোটেই আৰম্ভমান তথা পুৰণি ৰীতি নীতি যিবিলাকে মানা ধৰ্মীয় অৱলম্বীসকলক গোটাইছে। আকৌ এই ধৰণে বিভিন্ন ধৰ্মৰ কাৰ্বিৰ জাতি জনগোষ্ঠীসকলে যিবিলাকে লৈছে, তেওঁলোককো ভাগ বিভাজন কৰি আজি ইয়াত সংঘাত আনিব বিচাৰিছে। এই লৈ পেলাই আজি সকলো ৰাইজক আমি সতৰ্ক কৰিবৰ কাৰণে আজি আপোনালোকৰ মাধ্যমেদি আমি জনাই দিছোঁ। আমাৰ চুবুৰীয়া ৰাইজক মণিপুৰতে যিটো আমি দেখিছোঁ, মেইটেই আৰু কুকিৰ মাজত ট্ৰাইবেল মাজত আজি সংঘাত লৈ আনিছে এই বিজেপি চৰকাৰে। গতিকে এই সংঘাতটো আজিলৈকে হাম নাকাটাৰ আগতে আজি কাৰ্বি আংলঙতো সাংঘাতিক এই ধৰণৰ সংঘাত লৈ নিবৰ কাৰণে আজি নীতি তৈয়াৰ কৰি আছে RSS আৰু বিজেপি দলে। গতিকে আজি যিবিলাক কথা কৈছে যে শান্তি উন্নতিৰ কথা কৈ আজি ৰাইজক মুখত ঢাকি ৰাখি আজি গোটেইখিনি ডেভেলপমেণ্টৰ সপোন দেখায় আজি যুৱক যুৱতীসকলক বহুতো সা সুবিধা দিয়াৰ নামত দেখায়, আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত আৰু তেখেতসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত আৰু ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কথা কয়, কিন্তু কামত মিল নাখায়, কাম নাখায়। সেয়ে আজি কৃষক বন্ধুসকলৰ, শ্ৰমিক বন্ধুসকলৰ, ব্যৱসায়ী বন্ধুসকলক যি ধৰণে হাৰাশাস্তি দিছে, GSTৰ পৰা আৰম্ভ কৰি দিনক দিনে মূল্য বৃদ্ধি, এই ক্ষেত্ৰত আমি আজি ইণ্ডিয়া এলায়েন্সত CPIML দলে আমি আছোঁ। আৰু ইণ্ডিয়া এলায়েন্সৰ আজি সকলো একজোট হৈ আজি যে বিজেপিক আমি হৰুৱাবৰ স্বাৰ্থত আমি সকলোৱে কাম কৰিছোঁ। আৰু আগলৈ আমি সকলো দল সংগঠন আৰু সকলো শান্তিপ্ৰেমী ৰাইজক আহ্বান জনাইছোঁ যে সকলোৱে এই
বিজেপিৰ বিৰুদ্ধে সকলো থিয় দি 2024 চনৰ যিটো লোকসভা নিৰ্বাচন যোৱাকালি যিটো নিৰ্বাচনী অনুসূচীৰ মতে 16 এপ্ৰিলৰ পৰা নিৰ্বাচন হোৱাৰ কথা ইংগিত দিছে। এই কথাটো লৈ পেলাই আমি সকলোৱে সজাগ সচেতন কৰি এই যিটো ৰাইজক শোষণ নিষ্পেষণ আৰু দুৰ্নীতিৰ পৰা আৰম্ভ কৰি সকলোকে বশ কৰা যি ষড়যন্ত্ৰ চলাইছে এই শক্তিক মহিমূল কৰি তুলিবৰ কাৰণে আজি আমি খাৰা হৈছোঁ। ধন্যবাদ।